প্ৰথমতে এডাল GI পাইপ, এই GI পাইপ লৈ লৈছোঁ। বহুতে আইৰণ পাইপ ব্যৱহাৰ কৰে, GI পাইপ ব্যৱহাৰ কৰিলে বেছি দিন লাষ্টিং কৰিব। এইবাৰ মই ড্ৰিল মেচিন লৈ লৈছোঁ, যিহেতুকে মই ফুটা কৰি লৈ অহা নাছিলোঁ ঘৰত ড্ৰিল মেচিন থকাৰ বাবে। মই সৰু ড্ৰিল বিটেৰে প্ৰথমতে ফুটা কৰি লৈছোঁ, এতিয়া ডাঙৰ ড্ৰিল বিটেৰে লৈছোঁ। ইয়াতে নট ফিটিং কৰিব লাগিব। এডাল তামৰ তাঁৰ লৈছোঁ, কপাৰ তাঁৰ। এইবিলাক মই নট লৈ লৈছোঁ। মই ঘৰুৱা আছিলে, আপোনালোকে বস্তুখিনি লওঁতে একেলগত দোকানীক ক'ত দিলে একেলগত দি দিব, ভাল সোনকালে বেয়া হৈ নোযোৱা নট দি দিব। এইখিনি এটা কম মানে পায়ে, এইখিনি দোকানত ক'লে হ'ল। এতিয়া চাওক, এইখিনি মই এইটো বেণ্ড কৰি লৈছোঁ টাইট কৰাৰ কাৰণে, মানে স্ক্ৰুটো ইয়াৰ ভিতৰত এনেকৈ সোমাই দিম, দি পেলাই এতিয়া তাত টাইট দি দিম। আৰু মই এইটো দুইটা মূৰত ফুটা কৰি লৈছোঁ, মানে মই পাইপৰ দুইটা মূৰতে দিম বুলি ভাবিছোঁ। এনেকৈ তলৰ পৰা থাকি ওপৰলৈকে থাকিব। এটা মূৰত ওপৰত ফুটা হোৱাৰ পিছত ওপৰত ভালদৰে টাইট কৰি লগাই দিলে তেনেকৈয়ে হৈ যায়, কিন্তু মই তলৰ পৰা দি দিছোঁ কিবা কাৰণত পিছত পাইপডাল বেয়া হ'লেও যাতে তাঁৰডালেৰে পাই থাকে। আপোনালোকে এনেকৈ টানি ল'ব, টানি লৈ পেলাই ধুনীয়াকৈ টাইট কৰি ল'ব। মই অকণমান স্কিপ কৰি দিছোঁ, টাইট কৰি হেৰি কৰি ল'ব। মই ইয়াতে ওপৰত দি দিছোঁ, এনেকৈ লগাই ল'ব। ফটোখন দেখা পাইছে। এতিয়া আমি গাঁতটো খান্দিম। গাঁতটো খান্দাৰ কাৰণে এইখন হ'লে ভাল সুবিধা হয়, যিহেতুকে মই 4.5 ফুটৰ পাইপ লৈছোঁ। 4.5 ফুট নে 5 ফুট আছিলে, মই পাহৰিলোঁ আচলতে। 4.5 ফুটে আছিলে কিজানি। এই পাইপটো গাঁতটো মানে কি মোটামুটি 1 ফুট বহল কৰিলে, যিহেতুকে আমাৰ চাওক তলত পানী ওলাইছে, মানে 1 ফুট বহল কৰিলে হৈ যাব, বেছি বহল কৰিব নালাগে। ইয়াতে মোৰ 1 ফুট 1.5 ফুটমান বহল হৈছে। আৰু এইটো আমাৰ ঘৰত আছিলে, প্লাষ্টিকৰ এইটো দি দিছোঁ, আৰু ওপৰখিনি মই ৱাৰিঙত লগাই দিম, ৱাৰিং কৰি দিম। এতিয়া চাওক এনেকৈ, এতিয়া আমি ইয়াতে এঙাৰ দিব লাগিব। প্ৰথম লেয়াৰটো এঙাৰ দিব লাগিব, তাৰপিছত নিমখ, তাৰপিছত আকৌ এঙাৰ আৰু নিমখ, এনেকৈ দি পেলাই গাঁতটো ফিল হোৱাৰ পিছত ওপৰত মাটি বালি, মানে যদি আপোনালোকৰ ছাৰ্ফেচটো এনেকুৱা হয় যে মানে শুকান আৰু তলত পানী চানী নোলায়, তেনেকুৱা সময়ত তেনেকুৱা ঠাইত আপোনালোকে বালি দিব লাগে। তেতিয়া গুৰিত পানী দিলে তললৈকে ধুনীয়াকৈ গৈ থাকিব, বা বৰষুণ আহিলেও গৈ থাকিব। কিন্তু আমাৰ যিহেতুকে হেৰি নাই, মই মাটি দিলেও হৈ যায়, মাটিৰে ফিল আপ কৰি দিব, একো কথা নাই। বালি বা মাটি, মই বালিও দি দিম অলপ, মাটিও দি দিম, এনেকৈ দি দিম। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, দেখা পাব। আৰু ভিডিঅ'বোৰ যদি ভাল লাগিছে, মানে ভিডিঅ'বোৰ বুলি কৈছোঁ যদিও বেছি ভিডিঅ' অহা নাই, তথাপি আহিব আৰু আগন্তুক মোৰ দেখিলে যে ড্ৰিল মেচিন আনবক্সিং বা তেনেকুৱা মোৰ কি টুলছ আনো, বা মই কি কাম কৰি থাকোঁ, এইবিলাক সম্পূৰ্ণ মানে পাব। যি কৰি থাকোঁ মই সেইবিলাক সকলো ভিডিঅ' পাব। কিবা ইনফৰমেশ্যন পোৱা যেন পালে বা কিবা ভুল দেখিলেও আঙুলিয়াই দিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, মানে নটিফিকেশ্যনটো অন কৰি থ'লে সেই পাব, ভিডিঅ'বিলাক গম পাব আপোনালোকে মই কেতিয়া ভিডিঅ' আপলোড দিওঁ। এতিয়া চাওক, নিমখ এইবিলাক কাম চলি আছে, এনেকৈ আপোনালোকে দেখি আছে। লেয়াৰ বাই লেয়াৰ দি আছোঁ। এইখিনি অকণমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, ভিডিঅ'টো বহুত দীঘল হ'ব বাবে মই যিমান পাৰোঁ ছুটি কৰিব চেষ্টা কৰিছোঁ। এয়া চাওক, এইবাৰ আকৌ এয়াৰ দিছোঁ। সাধাৰণতে আমাৰ ঘৰৰ আৰ্থিঙত এনেকৈ চলি যায়, আৰু আৰ্থিঙৰ বহুত প্ৰকাৰ আছে, মানে কেমিকেল আৰ্থিঙো কৰিব পাৰি। কেমিকেল আৰ্থিঙো অকণমান হেভি ইউজ থাকিলে, 3 ফেজৰ কানেকশ্যন থাকিলে কেমিকেল আৰ্থিং কৰিব লাগে। এনেই নৰ্মেল ঘৰৰ কাৰণে এনেকৈ চলি যায়। আৰু যদি শুকান ঠাই হয় তেতিয়া হেৰি কৰিব লাগে, মানে কেমিকেল আৰ্থিংটো কৰিব লাগে, আৰু পাহাৰুৱা ঠাইত বা তেনেকুৱা।
কিন্তু এনে নৰ্মেল আমাৰ এনেকৈ নিমখ আৰু এঙাৰেৰে বেছিভাগ কৰা হয় আমাৰ ইয়াত মানে গাঁৱলীয়া অঞ্চলত বা এনেকৈ বেছিভাগে এনেকৈ কৰা হয় ঘৰুৱা ইউজৰ কাৰণে। বিশেষ ইমান টান কাম নহয়, আমি কথাখিনি নাজানো বাবে বেছি টান লাগে। আৰু মইতো কেমেৰা ধৰি থাকোঁতেই গ'ল মোৰ খুৰা ল'ৰা দীপজ্যোতি আৰু ভাইটি, ইহঁতে দীপজ্যোতিয়ে বেছি মেইন কামখিনি কৰিছে। এইবিলাক কাৰেণ্টৰ আইডিয়াও আছে আৰু কাম কৰিও থাকে। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আগৰ ভিডিঅ'বিলাকত শ্বেয়াৰ কৰিব কোৱা নাছিলোঁ, এইটো যিহেতুকে অকণমান ইনফৰমেশ্যন, এইটো ভিডিঅ' চালে হয়তো অকণমান আইডিয়া থাকিলে নিজৰ ঘৰৰ আৰ্থিংখিনি নিজে কৰি ল'ব পাৰিব, একো অসুবিধা নাথাকে। তাই আৰ্থিংটো কেনেকৈ চেক কৰিব লাগে বা আৰ্থিঙৰ ওপৰত মানে বিশেষ জানিব লগা যদি ভিডিঅ' লাগে মই দি দিম, আপোনালোকে কমেণ্ট কৰি জনাব। এয়াৰপ্লেনখনো আহিছে। ঠিক আছে, তেতিয়াহ'লে ধন্যবাদ। আজিলৈকে এইখিনিয়ে আছিল।